মা ঔষধ খাওক বৌ আপুনি হেডাল ৰচিত কাপোৰ মেলকচোন মই এডাল ৰচিত মেলিম কি হ'ল মাজু বোৱাৰী হৈ থাকিবা ভুলতো পাহৰি নাযাবা যে মই এখন ঘৰৰ ডাঙৰ বোৱাৰী আৰু মোক শিকাবলৈ নাহিবা ক'ত কাপোৰ মেলিব লাগে ক'ত কাপোৰ মেলিব নালাগে বুজিলা নহয় হ'ব দিনে ৰাতিয়ে ডাঙৰ বোৱাৰী শব্দটো শুনি শুনি মোৰ কাণখন তাল মাৰিব ধৰিছে আৰু কাণ যদি তাল মাৰি ধৰিছে মোৰ কথা নুশুনিবা কোনে কৈছে তোমাক মোৰ কথা শুনি থাকিবলৈ আৰু এটা কথা মনত ৰাখিবা মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী আছো আৰু সদায় থাকিম নহলে এটা কাম কৰা বুইছা তোমাৰ মৰমৰ মানুহজনক কোৱা ফ্লেট এটা কিনি দিবলৈ তাত থাকিলে তুমি ৰাজৰাণী হৈও থাকিব পাৰিবা আৰু ময়ো শান্তিত থাকিব পাৰিম তাকে নকয় কি কৰিবলৈ মোক ফ্লেট কিনাৰ বুদ্ধিটো দি আপুনি এই গোটেই ঘৰ সম্পত্তিৰ মালিকনী হ'ব খুজিছে বৌ আপোনালোক যদি ৰাতিপুৱাই ৰামায়ণখন আৰম্ভ হৈ গ'ল ন আপোনালোকে বুজি কিয় নাপায় ভিতৰত অসুস্থ মহিলা এগৰাকী আছে আৰু আপোনালোকৰ এই যুদ্ধবোৰ ৰাতিপুৱা গধূলা মায়ে শুনি শুনি মনত কিমান দুখ পাব পাৰে হে থোৱাহে দুখ পালে পাওক মায়ো এতিয়া বুজিবলৈ হ'ল আৰু সম্পত্তিৰ যে ভাগ বতৰা কৰিবলৈ হ'ল ভাগ বতৰা কৰিব লাগে আৰু এই ৰছী কেইডালৰ কথা ক'বলৈ নাপাহৰিব নহ'লে সম্পত্তি ভাগ কৰাৰ পাছত ৰাতি ৰাতি এই ৰছী কেইডাল চুৰ হোৱাৰ চান্স আছে লওক বৌ আপুনি ডাঙৰ বোৱাৰী যে সেইকাৰণে আপোনাক দীঘলডাল দিছোঁ লওক বৌ লওক আপুনি মাজু বোৱাৰী যে সেইকাৰণে আপোনাক অলপ চুটিডাল দিছোঁ এতিয়া আপোনালোক দুজনীয়ে কোনডাল দীঘল কোনডাল চুটি চাই থাকক আৰু এখন ঘৰতো আপোনালোকৰ এইবোৰ কাম কৰাৰ বাহিৰে বেলেগ কাম নায়েই নহয় জানো হেল্ল' শুনিছেনে আপুনি অহা মাহত ঘৰলৈ আহি আছেনে কিয় মই এতিয়া ক'ব নোৱাৰিম ন ছুটি পাওঁ নে নাপাওঁ ছুটি পায় নে নাপায় নাজানো মুঠতে এইবাৰ আহি সোনকালে সম্পত্তিখিনি ভাগ কৰিব লাগিব নহ'লে মোক আপোনাৰ পৰা একেবাৰে ছুটি লাগিব বুজিলে নহয় কিবা এটা কৰিব লাগিব হেল্ল' 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 কি কৰিছে আপুনি ভাত খালেনে খালোঁ তোমালোকে খালানে আজি ঘৰত কি বনাইছিলে আজি মাছ বনাইছিল মই খাবই নাপালোঁ কিয় কি বুলিনো কওঁ আপোনাক আৰু সঁচা কথা ক'লেতো আপুনি মোক বিশ্বাসেই নকৰিব সেইকাৰণে নোকোৱাই ভাল বিশ্বাস কিয় নকৰিম আকৌ তুমি কোৱাচোন বাৰু কথাটো কি হ'ল আপুনি কিন্তু ঘৰত কাকোকেই নক'ব আজিকালি বৌয়ে মোক বহুত অত্যাচাৰ কৰে আজি দিনত ঘৰত মাছ বনাইছিলে মই নিজেই দেখিছোঁ বৌয়ে মোৰ মাছ পিচ খাইছে আৰু মই সুধোতে কৈছে বোলে মেকুৰীয়ে খাইছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই গোটেই ঘৰৰ কাম কৰোঁ তথাপিও মই একো কৰা নহয় মই এইখন ঘৰত নোৱাৰিছোঁ আৰু আহা হ'বচোন কান্দিব নালাগে মই ডাঙৰ দাদাক কম ৰ'বা বৌক বুজাবলৈ নালাগে কাকো একো ক'ব নালাগে আপুনি খালি এবাৰ ঘৰলৈ আহোঁতে মাক ক'ব সম্পত্তিবোৰ তিনিজনৰ মাজত সমানে ভগাই দিবলৈ নহ'লে বহুত দেৰি হৈ যাব ঠিক আছে এবাৰ মই গ'লে মাৰ লগত কথা পাতিম তুমি খালি মনটো মাৰি নাথাকিবা দেই মই এতিয়া ৰাখিছোঁ ঠিক আছে অ'কে আপুনি ভালকৈ থাকিব হে ভগৱান এই বৌহঁতৰ কি হৈছে বাৰু দেউতা জীয়াই থাকোঁতে এইখন ঘৰত এনেকুৱা কথা কেতিয়াও হোৱা নাছিল দেউতাই তিনিটা ল'ৰা তিনিজনী বোৱাৰীক সমান চকুৰে চাইছিল ঘৰখন বান্ধি ৰাখিছিল দেউতা ঢুকোৱাৰ পিছত ঘৰখন থান বান হৈ গ'ল মা চাহ খাওক কি হ'ল বোৱাৰী মনটো মাৰি আছা যে একো হোৱা নাই মা এওঁলৈ ফোন কৰিছিলোঁ ফোনটো উঠোৱা নাই যে সেইকাৰণে মনটো কিবা ভাল লাগি থকা নাই চিন্তা নকৰিবা বোৱাৰী ঘৰখনত কি চলি আছে মই চব গম পাইছোঁ এই সৰু ল'ৰাই ফোন কৰি মোক সকলোবোৰ কৈছে নহয় সিহঁতক মই আজি শিক্ষা দিম তুমি মোক এই উকিলৰ নম্বৰটো উলিয়াই দিয়াচোন মা লগ হেল্ল' আপুনি কোৰ্টত আছে নেকি
সৰু বোৱাৰী এইফালে আহাচোন। অঁ মা মোক মাতিছিলে। অঁ মাতিছিলোঁ। তুমি ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীক মাতিছোঁ বুলি কোৱাচোন। কিয় মা? তোমাৰ কিয় উত্তৰ দিম আজি। ইহঁতৰ দুজনীক মই কথা কেইটামান ক'বলৈ আছে আৰু বুজাবলৈ আছে। ইহঁতৰ বন্ধ হৈ থকা চকুকেইটা মই খুলিব বিচাৰিছোঁ, নহ'লে এইখন ঘৰ আৰু ঘৰ হৈ নাথাকে। এদিন গৈ থৈ মৰি খালী হ'ব। অ' মা আপুনি এইবোৰ কি কথা কৈছে? ভগৱান আছে নহয়, এদিন চব ঠিক হৈ যাব। এই কলিযুগত ভগৱানৰ ওপৰত আশা কৰি আৰু একো লাভ নাই। যি কৰিব লাগিব আমি নিজেই কৰিব লাগিব। তুমি যোৱাচোন, তাহাঁতক মাতি আনাগৈ। অঁ মা। অ' মা, মোক বোলে মাতিছিলে, কিবা ভাল খবৰ আছে নেকি? অ' মা, মোকো মাতিছিলে ন? আজি ৰাতিপুৱাৰ পৰাই মোৰ মনটো উগুল থুগুল লাগি আছে, কিবা ভাল খবৰ পাম বুলি। কওকচোন কি ভাল খবৰ? বৌ, আপোনালোক দুজনী মনে মনে থাকিলেহে মায়ে কথাবোৰ ভালকৈ ক'ব পাৰিব। আজি যিখিনি কথা মই তোমালোকক ক'বলৈ লৈছোঁ, এইখিনি কথা মই তোমালোকক ক'ব নালাগে। আচলতে মই বাধ্যত পৰিহে ক'বলৈ লৈছোঁ। তোমালোকে কিন্তু বেয়া নাপাবা। কওক, আমি বেয়া নাপাওঁ মা। চোৱা বোৱাৰী, মোৰ যেনেকৈ 3টা ল'ৰা, তোমালোক 3জনীও মোৰ নিজৰে ছোৱালী। তোমালোকে জানো এইখন ঘৰক কেতিয়াবা নিজৰ ঘৰ বুলি ভাবিব পাৰিছা? বাৰু ডাঙৰ বোৱাৰী, তুমিতো সমাজৰ আগত ফুটনি মাৰি থাকা এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী, ডাঙৰ ছোৱালী বুলি। কিন্তু কোনোবা এদিনা আহি মোক মা ভাত খালেনে, চাহ খালেনে বুলি সুধি পাইছানে? মাজু বোৱাৰী, তুমিও কিন্তু এইখন ঘৰত কম জুই লগোৱা নাই। তুমি অকল লোকৰ কথা শুনি হাঁহোতেই যাব। মুঠতে আজিৰ পৰা মোৰ এই সম্পত্তিৰ মালিক হ'ল মোৰ সৰু ছোৱালী, মানে সৰু বোৱাৰী। দেখিলা, তাই আমাৰ আগত বুৰ্বক দেখুৱাই। মাক দিনে ৰাতিয়ে তেলিয়াই চব নিজৰ নামত কৰি ল'লে। মা, আপুনি আমাৰ লগত এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলোঁ। এটা কথা কিন্তু মনত ৰাখিব, এই সম্পত্তিত আমাৰো সমানে অধিকাৰ আছে। কি অধিকাৰৰ কথা ক'বলৈ আহিছা বোৱাৰী? নাপাহৰিবা, এই সম্পত্তিবোৰ মোৰ মানুহজনে বহুত কষ্টৰে গঢ়ি থৈ যোৱা। 3টা ল'ৰাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছোঁ আৰু বাহিৰত চাকৰিও দিয়াইছোঁ। এতিয়া তোমালোকে মোক ক'ব নালাগে যে কাক কি দিব লাগে, কি দিব নালাগে। আজিৰ পৰা এই সম্পত্তিৰ মালিক হ'ল মোৰ সৰু বোৱাৰী আৰু এই মোৰ শেষ সিদ্ধান্ত। মা, মই আপোনাৰ হাতযোৰ কৰিছোঁ, মোক একো সম্পত্তি নালাগে। মই এটাই বিচাৰোঁ, আমি সকলো এইখন ঘৰত হাঁহি ফূৰ্তি কৰি একেলগে থকাটো। আৰু দেউতা জীয়াই থাকোঁতে সেইটোৱে বিচাৰিছিলে। আৰু বৌ, মোক একো নালাগে, আপোনালোকে চব লৈ লওক। আমি জানো জন্ম হৈ আহোঁতে লগত কিবা লৈ আহিছিলোঁ, আৰু এদিন আমি সকলো এই পৃথিৱীৰ পৰা যাবই লাগিব। তেতিয়া আমি লগত ধন সম্পত্তি একো লৈ যাব নোৱাৰোঁ। আমি জানো সকলো মিলিজুলি এইখন ঘৰত একেলগে থাকিব নোৱাৰোঁ? মা, আমাৰ ভুল হৈ গ'ল। পাৰিলে আমাক ক্ষমা কৰি দিয়ক। হ'ব দিয়া, তোমালোকো মোৰেই ছোৱালী। আজিকালি খুব কমেই দেখিবলৈ পোৱা যায় জইণ্ট ফেমিলি। মইতো মোৰ ঘৰখনক মৰমেৰে বান্ধি ৰাখিলোঁ, আৰু এতিয়া আপোনালোকেও নিজৰ ঘৰকেইখনক মৰমেৰে বান্ধি ৰখাৰ চেষ্টা কৰক।